আজি মেট্ৰিকৰ ৰিজাল্টৰ দিন। এজনী ছোৱালীয়ে কেইটামান নম্বৰৰ কাৰণে পৰীক্ষাত পাছ কৰিবলৈ অসমৰ্থ হয়। মাকৰ মন বহুত বেয়া। হেজাৰ হ'লেও ল'ৰা ছোৱালীক লৈ মাক দেউতাকেও যথেষ্ট সপোন দেখে। এনেতে ওচৰৰ মিতিৰ কুটুমসকলেও খবৰ ল'বলৈ আহিছে। কিছুমানে যদি সান্তনা দিবলৈ আহিছে, কিছুমানে আকৌ সান্তনাৰ নামত ইটিকিং কৰিবলৈহে আহিছে। মাকৰ মন বেয়া যদিও ঘৰলৈ অহা অতিথিক আদৰ সাদৰেৰে বহিবলৈ কৈছে। ৰিজাল্টৰ কথাটো যিহেতু সকলোৱে আগতেই অৱগত হৈছিল, গতিকে মাকক একো প্ৰশ্ন নকৰাকৈ এজনীয়ে মাত লগালে। আপোনাক দেখি ইমান বেয়া লাগিছে। এনেকুৱা হ'ব বুলি আমি ভবাই নাছিলোঁ। তাইক দেখি নাজানিছিলোঁ তাই যে পঢ়াত ইমান বেয়া। কমচে কম থাৰ্ডত পাছ কৰিলেও ভাল লাগিল হয় দিয়কচোন। ফেইল কৰেনে আৰু। আপোনাৰ দুখ বুজি পাইছোঁ মই, আপোনাৰ বহুত বেয়া লাগিছে। এতিয়া পিছে কি কৰিব তাইক আৰু পঢ়াব? তাকেতো ৰিজাল্টটো শুনি বেয়াই লাগিল আমাৰো। কি কৰিব আৰু এতিয়া? একো নহয় দিয়ক, বিয়াই দি দিয়ক, বুজিছেনে? মোৰ ছোৱালীজনীনো আপোনালোকৰ মাইনাতকৈ অকণমানহে ডাঙৰ বয়সত, দেখা নাই পঢ়া পাতিতো মন নাছিলে নহয়। আকৌ পিছত টেট পাছ কৰা ল'ৰা এটাও আহিল চাবলৈ, বিয়াই পাতি দিলোঁ। এনেও ছোৱালী মানুহ ক'তনো আমাক চাকৰি কৰি খুৱাবহে। এতিয়া দেখা নাই দুটা নাতি আছে মোৰ, নাতিনী তেনেকুৱাই, বুজিছে? আপুনিও বিয়া পাতি দিয়ক হে ছোৱালীজনী। আৰু তেওঁলোকৰ কথা শুনি মাকে প্ৰত্যুত্তৰত কৈছে, চাওক মোক ভুল নুবুজিব, কিন্তু মোৰ এটা কথাৰ উত্তৰ দিয়ক। আজি যদি মোৰ ছোৱালীজনীৰ ঠাইত মোৰ ল'ৰাজনে তেনেকৈ মেট্ৰিক পৰীক্ষাত ফেইল কৰিল হয়, তেতিয়াও আপোনালোকে এইটো কথাই ক'লে হয় নেকি যে একো নহয়, ল'ৰাজনক বিয়া পাতি দিয়ক ভাল ছোৱালী এজনী চাই। আমাৰ সমাজৰ এইটোৱে ভুল। যদিও আমি মুখত কওঁ, কিন্তু এতিয়াও আমি ল'ৰা ছোৱালীৰ মাজত যথেষ্টখিনি ভেদভাৱ ৰাখোঁ, আৰু সেইটো আমাৰ সকলোতকৈ ডাঙৰ ভুল। মই মোৰ ছোৱালীক তেনেকৈ মেট্ৰিক পৰীক্ষাত ফেইল কৰাৰ কাৰণে বিয়া কৰাই দিবৰ কাৰণে সৰুৰ পৰা ডাঙৰ দীঘল নাই কৰা। আপোনাৰ নিজৰ ছোৱালী বিয়া হৈছে, আপোনাৰ নাতিনী আছে, যথেষ্ট ভাল কথা। কিন্তু এবাৰ তাইক সুধি চাব যে তাই ইয়াতেই সুখী নে? আমাৰ জীৱনৰ লক্ষ্য অকল এটা চাকৰি নহয়। আমাৰ জীৱনৰ লক্ষ্য এয়া হ'ব লাগে যে আমি ডাঙৰ হৈ এজন ভাল সুখী মানুহ হ'ব পাৰোঁ নে নোৱাৰোঁ। মই এইটো নকওঁ যে মোৰ ছোৱালীজনীয়ে পাছ নকৰাৰ কাৰণে মোৰ বেয়া লগা নাই। নিশ্চয় বহুত বেয়া লাগিছিল মোৰ। কিন্তু সেইটো মানেতো এইটো নহয় যে তাই বিচাৰিছে কি সেইটো কৰিব নিদি পিনে অকল পৰকৈ থাকোঁ বা নপঢ়িলে বিয়া কৰাই দিম বুলি ক'ম। আচলতে আমি ল'ৰা ছোৱালীয়ে কি বিচাৰে, সিহঁতৰ মনোযোগ কিহত, হ'ব কি বিচাৰিছে সেইটো জনা উচিত, আৰু আমাৰ সেইটো কৰ্তব্য। আমি নিজে সেইটো নজৰ ৰাখিব লাগিব। মই মোৰ ছোৱালীক স্বাৱলম্বী কৰিহে এৰিম। পঢ়াত বেয়া তাই, তাতেই কি হ'ল, তাইৰ বেলেগ কলা থাকিবও পাৰে। আপোনালোক আহিছে, আমাৰ খবৰ লৈছে, যথেষ্ট ভাল লাগিছে। বাকী আপোনালোকৰ পৰামৰ্শবোৰ নিদিলেও মই কি কৰিব লাগে নালাগে মই জানো, আৰু মই এইটোৱে জানো যে মই মোৰ ছোৱালীক যেনেকৈ হ'লেও স্বাৱলম্বী কৰিহে এৰিম। আৰু মোৰ বোধেৰে সকলো মাতৃয়ে, সকলো পিতৃ মাতৃয়ে এইটো ধাৰণাই মনত ৰখা উচিত। আপুনি ঠিকে কৈছে, আচলতে আমাৰে ভুল আছিল। ছোৱালীও আচলতে স্বাৱলম্বী হ'ব লাগে। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ভাল হওক তাই। আহিছোঁ আজি। বাবু ব'লা আমি যাওঁ, এনেই আহিলোঁ মিছামিছি।